ছাত্ৰসকল, আজি তোমালোকৰ বাবে সমাজ বিজ্ঞান বিষয়ৰ ভূগোলৰ বায়ুমণ্ডল গঠন, বায়ুৰ চাপ আৰু বায়ু প্ৰবাহ পাঠটি লৈ আহিছোঁ। পাঠটোতনো আমি কি শিকিম? বায়ুমণ্ডলনো কি? বায়ুমণ্ডলত থকা গেছসমূহ, বায়ুমণ্ডলৰ গেছৰ মিশ্ৰণ আৰু পৰিমাণ, গেছসমূহৰ চমু বিৱৰণ, বায়ুমণ্ডলৰ অৱদান। এতিয়া আহাচোন আমি জানো বায়ুমণ্ডলনো কি? পৃথিৱী পৃষ্ঠৰ পৰা কিছু উচ্চতালৈ ইয়াৰ চাৰিওফালে নিৰৱচ্ছিন্নভাৱে গেছীয় অৱস্থাত থকা বায়ুৰ আৱৰণটোক বায়ুমণ্ডল বোলে। ই ভূপৃষ্ঠৰ পৰা প্ৰায় 10,000 কিলোমিটাৰ উচ্চতা পৰ্যন্ত বিস্তৃত। পৃথিৱীৰ যে গাতে বায়ুমণ্ডলটো লাগি আছে কিয় জানানে? ইয়াৰ কাৰণ হ'ল পৃথিৱীৰ মাধ্যাকৰ্ষণ শক্তি। এতিয়া আহাচোন বায়ুমণ্ডলতনো কি গেছ আছে জানো? বায়ুমণ্ডলত থকা গেছসমূহ হ'ল নাইট্ৰজেন, অক্সিজেন, আৰ্গন, কাৰ্বন ডাই অক্সাইড, নিয়ন, হিলিয়াম, মিথেন, ক্ৰিপ্টন, হাইড্ৰজেন, অজন, জেনন আদি। ইয়াৰ ভিতৰত নাইট্ৰজেন আৰু অক্সিজেন গেছৰে প্ৰাধান্য বেছি। এই ৰংবিহীন বিভিন্ন গেছৰ উপৰিও বায়ুমণ্ডলত জলীয় বাষ্প আৰু ধূলিকণা মিশ্ৰিত হৈ আছে। ভূপৃষ্ঠৰ পৰা উচ্চতা বৃদ্ধিৰ লগে লগে বায়ুমণ্ডলত থকা গেছীয় আৰু অন্যান্য উপাদানৰ সংখ্যা, সেইবিলাকৰ মাত্ৰা আৰু ঘনত্ব হ্ৰাস পায়। গেছসমূহৰ পৰিমাণ প্ৰায় 10,000 কিলোমিটাৰ উচ্চতালৈ বিস্তৃত বায়ুমণ্ডলৰ সকলো উচ্চতাৰ পৰ্যায়ত একে নাথাকে। বায়ুমণ্ডলত অপৰ্যাপ্ত পৰিমাণে থকা গধুৰ গেছসমূহ যেনে নাইট্ৰজেন, অক্সিজেন, আৰ্গন, কাৰ্বন ডাই অক্সাইড আদি 80ৰ পৰা 100 কিলোমিটাৰ উচ্চতালৈ পোৱা যায়। এই উচ্চতাৰ পৰা ওপৰলৈ বায়ুমণ্ডলৰ গেছবোৰ সেৰেঙা হ'বলৈ ধৰে, অৰ্থাৎ বায়ুমণ্ডলৰ অধিক উচ্চতাত হিলিয়াম, হাইড্ৰজেন আদি অতি পাতল গেছবোৰ পোৱা যায়। বায়ুমণ্ডলত থকা জলীয় বাষ্প আৰু ধূলিকণাও ইয়াৰ নিম্ন স্তৰতে সীমাবদ্ধ। সেয়েহে ভূপৃষ্ঠৰ পৰা উচ্চতা বৃদ্ধিৰ লগে লগে বায়ুমণ্ডলত থকা গেছীয় আৰু অন্যান্য উপাদানৰ সংখ্যা আৰু সেইবিলাকৰ মাত্ৰা আৰু ঘনত্ব হ্ৰাস পায়। এতিয়া আহাচোন চাওঁ বায়ুমণ্ডলৰ গেছসমূহৰ মিশ্ৰণ আৰু পৰিমাণ। নাইট্ৰজেন সকলোতকৈ বেছি পৰিমাণে পোৱা যায়, 78.08%, অক্সিজেন 20.94%, আৰ্গন 0.93%, কাৰ্বন ডাই অক্সাইড 0.036%, নিয়ন, হিলিয়াম, মিথেন, ক্ৰিপ্টন, হাইড্ৰজেন, জেনন, অজন একেলগে 0.014%। এতিয়া আহাচোন গেছসমূহৰ বিষয়ে জানো। প্ৰথমে জানো নাইট্ৰজেন গেছৰ বিষয়ে। ই এবিধ নিষ্ক্ৰিয় গেছ। অৱশ্যে মাটিত থকা কিছুমান বেক্টেৰিয়াই আন উদ্ভিদৰ ব্যৱহাৰৰ বাবে অলপ নাইট্ৰজেন নিষ্কাশন কৰি লয়। অক্সিজেন ই ৰাসায়নিকভাৱে অতি সক্ৰিয় গেছ। সকলো জীৱ-জন্তু, উদ্ভিদে ইয়াৰ পৰাই প্ৰয়োজনীয় শক্তি আহৰণ কৰি লয়। আৰ্গন ইও ৰাসায়নিকভাৱে নিষ্ক্ৰিয় গেছ। বৈদ্যুতিক বাল্ব প্ৰস্তুত, জ্বালাই কাৰ্যত ইয়াৰ ব্যৱহাৰ হয়। কাৰ্বন ডাই অক্সাইড ভূপৃষ্ঠৰ পৰা প্ৰতিফলিত সৌৰশক্তিৰ কিছু বায়ুমণ্ডলত থকা কাৰ্বন ডাই অক্সাইডে শোষণ কৰি জীৱকুলৰ বাবে প্ৰয়োজনীয় উষ্ণতাৰ পৰিৱেশ সৃষ্টি কৰে। অৱশ্যে মানুহৰ অবিবেচকী কামৰ ফলত কাৰ্বন ডাই অক্সাইড বৃদ্ধি হৈ গোলকীয় উত্তাপ বৃদ্ধি পাইছে। অজন গেছে অতি বেঙুনীয়া ৰশ্মি শোষণ কৰি জীৱজগতক ৰক্ষা কৰে। ৰংবিহীন গেছবোৰৰ উপৰিও বায়ুত থকা জলীয় বাষ্পই সৌৰশক্তি শোষণ কৰি অতিপাত ঠাণ্ডা বা উষ্ণ হোৱাৰ পৰা পৃথিৱী পৃষ্ঠক ৰক্ষা কৰি জীৱকুলক বচায়। বায়ুৰ জলীয় বাষ্পবোৰে ধূলিকণাবোৰক আশ্ৰয় কৰি ঘনীভূত হৈ ডাৱৰ সৃষ্টি কৰি বৰষুণ দিয়ে। এতিয়া আহোঁ বায়ুমণ্ডলৰ অৱদানৰ বিষয়ে। গেছসমূহৰ বিষয়ে আলোচনাত ইতিমধ্যে আমি গম পালোঁ যে প্ৰতিটো গেছেই জীৱকুলৰ বাবে দৰকাৰী। বায়ুমণ্ডলৰ বাবেই পৃথিৱীত বৰষুণ হয়।
মুঠতে বায়ুমণ্ডল অবিহনে পৃথিৱীত জীৱৰ অস্তিত্বৰ কথা ভাবিবই নোৱাৰি। ধন্যবাদ।